আজিলৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰো। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি দীপলিনা ডেকাৰ বিষয়ে কথা পাতিম। তেওঁৰ বিষয়ে আপোনালোকে নজনা কিছুমান কথা আপোনালোকক জনাম। দীপলিনা ডেকা সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল তেওঁৰ ছবি মিছন চাইনাৰ জৰিয়তে। দীপলিনা ডেকাৰ চুই দিয়া না গীতটোৰ জৰিয়তে তেওঁ সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। দীপলিনা ডেকাৰ জন্ম হৈছিল 1992 চনৰ 7 ফেব্ৰুৱাৰীত গুৱাহাটীৰ বামুণী ময়দানত। কিন্তু তেওঁৰ জন্মৰ এবছৰ পিছৰ পৰাই দীপলিনাৰ পৰিয়ালটোৱে জাগিৰোডত থাকিবলৈ আৰম্ভ কৰে, কিয়নো দীপলিনাৰ দেউতাকে জাগিৰোডৰ পেপাৰ মিলত কাম কৰিছিল। দীপলিনা ডেকাই সৰুৰ পৰাই গান গাই আৰু নৃত্য কৰি খুব ভাল পাইছিল। তেওঁ 3 বছৰ বয়সৰ পৰাই কথক নৃত্যৰ প্ৰশিক্ষণ লৈছিল আৰু লগতে দীপলিনা ডেকাই ক্লাছিকেল মিউজিকৰ ওপৰত বিশাৰদ ডিগ্ৰীও লাভ কৰিছিল। দীপলিনা ডেকা সৰুৰে পৰাই পঢ়া শুনা আৰু খেলা ধূলাত খুব ভাল আছিল। তেওঁ এগৰাকী নেশ্যনেল লেভেল বেডমিণ্টন প্লেয়াৰো হয়। দীপলিনা ডেকা বৰ্তমান বিভিন্ন প্ৰজেক্টৰ লগত জড়িত হৈ আছে। তেওঁ বৰ্তমান বহুতো কাম কৰি আছে। সেয়েহে তেওঁ জনায় যে বৰ্তমান তেওঁ বিয়া বাৰুৰ কথা একো ভবা নাই, কিন্তু জীৱনত যিহেতু এজন সংগীৰ খুবেই প্ৰয়োজন, সেয়েহে তেওঁ এই বিষয়ত নাভাবোঁ বুলিও কোৱা নাই। তেওঁ জনায় যে যেতিয়াই তেওঁ এনেকুৱা ধৰণৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব, তেওঁ নিশ্চয় তেওঁৰ অনুৰাগীসকলক জনাব। তেন্তে আজিলৈ আছিল ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলটোত নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।